আর খাবো না, খাবো না। মহারাজ, মহাপরাক্রমী মহারাজ হাস্যমুখর আগমন। সাবধান, সাবধান, সাবধান।
দিয়াৰ পাছত ৰাইজৰ প্ৰজাজনে মাছ কাছ শিহু পহু ইচ্ছামতে বধ কৰি দৰ পুৰাই খাই আছে না মহাৰাজ আকৌ ঘৰৰ ঘৰ বাঘ হাতী গোম কাঠ নেউল কেঁকুৰা এইবিলাকৰ চাল কাটি নখ দাঁত উঠাই আৰু এই চৰাই চিৰিকটিটো ধৰি বহি ৰপ্তানি ব্যৱসায় কৰি আমাৰ দৰে মহাৰাজে ৰাজ অট্টালিকা কৰিছে আৰু পুত্ৰ কন্যাৰে সৈতে মহাদুখ দিন যাপন কৰিছে মহাৰাজ অতি সুন্দৰ পৰম সন্তোষ পালে কৃপাটো মহাৰাজৰ হয় স্বাস্থ্য আৰু শিক্ষা এই দুইটা বিভাগৰ দায়িত্ব পালন কৰি আহোঁ মহাৰাজৰ বিভাগ দুইটা বিভাগৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছো বুলি মই গৌৰৱৰে মই জানো নহয় মোৰ ৰাজ্য অন্যান্য বিভাগ আপুনি ইমান ধুনীয়াকৈ চলাই আছে মই পৰম সন্তোষ মোৰতো আৰু আমোদ প্ৰমোদৰ মানে অন্য কাম নাই মোক মই সুখী ৰখা পৃথিৱীৰ অন্য এটা ক'ৰবাত বিচাৰি পাব নাই মোৰ ল'ৰা ছোৱালী আৰু ভাবিছোঁ বিদেশ ভ্ৰমণ কৰি আহিব গৈছে নহয় আমাৰ ৰাজ্যৰ নিচিনা বিতুপন ৰাজ্য পৃথিৱীৰ অন্য কোনো জাগাতেই নাই স্বাস্থ্য আৰু শিক্ষা এই দুইটা বিভাগৰ দায়িত্ব মহাৰাজে তাক ক'বলগীয়া আছে মহাৰাজৰ চাৰিওফালে গৈ যায় মই পাছবেলা সমূহত বিধানসভাত ভোজ-ভাত খাবলৈ পাওঁ মোৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে কেতিয়া নতুন কাম হৈ পৰিছে নহয় কি দেখুৱাই নহ'ব ঘৰতে খাবলৈ পাই ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ অভিভাৱক চৰকাৰী দলসমূহ খাবলৈ নাপালো ৰাজ্যৰ চুকে পেলে যেতিয়া দল থকা বহি দিছে নহয় তাৰ দলৰ বেধাৰ উঠে গতিকে একো অসুবিধা হ'ব নাই মহাৰাজ 24 ঘণ্টা চিকিৎসা ৰাজ্যৰ চুকে কোণে অলিয়ে গলিয়ে গলৈ উঠে সেই দৰখানা আৰু হাস্পতাল গতিকে বিনামূলীয়াকৈ সেই চিকিৎসা কৰিবলৈ পাৰে ৰাজ্যৰ বেমাৰীবিলাকৰ বেমাৰ নোহোৱাই হ'ল
মহাৰাজ আপুনি ধৈৰ্য ধৰক এইটো সময়ত আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন মহাৰাজ মই কেনে বৰুৱালে আমাৰ নিচিনা গুণী জ্ঞানী বুদ্ধিবিলাক আমি কেনে আছো আমি থকা যিটো মহতে ৰাস্তা দেখাবলৈ নিদিওঁ মহাৰাজ দস্তুমত এতিয়াও আমি ৰাজ্যত সক্ৰিয় ভূমিকা পালন কৰি আছো মহাৰাজ হয় বৰুৱালে
প্ৰাকৃতিক বাতাবৰণে মোক বৰ মুগ্ধ কৰিছে। গুৰুদেৱে যদি আজ্ঞা কৰে তেনেহ'লে খুব সৰু কাষতে থকা দেৱ মন্দিৰটোতে বিশ্ৰামৰ ব্যৱস্থা কৰিব লাগিব। সঁচাকৈ কথা এনেহেন পৰ্বৰ বিতুপন কাষত আমাৰ বিশ্ৰামৰ বাবে অতি উৎকৃষ্ট স্থান হ'ব। কিন্তু গুৰুদেৱ ৰাজ্যখন শুনি এটা কথাই মোক বৰকৈ আমোদ কৰিছে। কি কথা বৎস? গুৰুদেৱ ৰাজ্যখনৰ হাট বজাৰত সোমাই দেখিলো যে ইয়াত সকলো বয় বস্তুৰে দাম একে। সঁচাকৈ আনন্দৰ বিষয় নহয়নে গুৰুদেৱ? এইধৰণে কৈছো এই ৰাজ্যত থকাটো আমাৰ বিশেষ সমস্যা নহয়, কাৰণ ইয়াৰ ৰজাজন কোনোবা নিৰ্বোধ নহ'লে মূৰ্খ। মূৰ্খ ৰজাৰ ৰাজ্যত থাকিলে প্ৰজাৰ কাহানি বিপদ হয় তাৰ কোনো ঠিকনা নাই। গতিকে এই স্থানৰ পৰা প্ৰস্থান কৰাটোহে উচিত পৰ্য। হয় গুৰুদেৱ, আপোনাৰ কিবা আজ্ঞা? কিন্তু গুৰুদেৱ কথা এষাৰি কওঁ নেকি? গুৰুদেৱ ৰাজ্যখনৰ ৰজাজন মূৰ্খ, তাতে আমাৰ ভয় কৰাৰ কি দৰকাৰ? আমাৰতো কোনো হানি নহয়। ৰজাইতো আমাক চিনি নাপায়। আমি ৰাজ্যখনক শান্তিত বাস কৰিম, নিজ কৰ্ম কৰিম আৰু একে দামতে ভাল ভাল বয় বস্তু খাবলৈ পাম। ৰজাই আমাক ক'ত পাব? নহয় বৎস, কোনোবা মূৰ্খ ৰজাৰ ৰাজ্যত থাকিলে প্ৰজাৰ কেতিয়া আচম্বিত বিপদ হয় তাৰ কোনো ঠিকনা নাই। এইকাৰণে মই কৈছো এই স্থানত থকাটো আমাৰ উচিত নহয়। এই স্থানত আমি প্ৰস্থান কৰাটোৱে উত্তম। হয় গুৰুদেৱ, যিবা আজ্ঞা? কিন্তু গুৰুদেৱ এই ৰাজ্যখনৰ একে দামতে ভাল ভাল বয় বস্তু খোৱাটো মই সামৰিব পৰা নাই। গতিকে মোক কেইদিনমান এই ৰাজ্যখনত থাকিবলৈ অনুমতি প্ৰদান কৰিব লাগে। তুমি যদি এই ৰাজ্যখনত থাকিবলৈ ইচ্ছা কৰিছা আৰু আমাৰ লগত যদি যাবলৈ তুমি মন কৰা নাই, তেতিয়াহ'লে তুমি কেইদিনমান ইয়াত থাকা, অনুমতি প্ৰদান কৰিছো। কিন্তু কিন্তু কি গুৰুদেৱ? যদি কেতিয়াবা তুমি কিবা বিপদত পৰা তেতিয়াহ'লে তুমি মোক স্মৰণ কৰিবা, মই তোমাক সেই বিপদৰ পৰা উদ্ধাৰ কৰিম। হয় গুৰুদেৱ, আশীৰ্বাদ দিম। কল্যাণ বস্তু বলবৎস। গুৰুদেৱ, কোৱা। এনে এখন নিৰ্গতি দেশত মোৰ অভাৰ বিপত্তি নহ'ব জানো? গতিকে গুৰুদেৱ কথা ববলৈ এৰি যোৱাটো উচিত নহ'ব নেকি? Yeah.
দেৱাল ওপৰৰ ওচৰ ৰজাৰ ওচৰত কৰিব নালাগে নহয় তুমি ওচৰ কৰিবা দেৱাল ওপৰত গৃহস্থ তোমাৰ মৰা ছাগলীজনী ক্ষতিপূৰণ দেৱালৰ গৃহস্থ বস্তু দিব লাগিব ৰজাই ফাঁচি কাষত তোমালে দেৱালৰ গৃহস্থ তুমি এতিয়া পলম নকৰি ৰজাৰ ওচৰলৈ গ'ল দেৱালৰ গৃহস্থ
মহাৰাজ
তোমাৰ ঘৰৰ চৌপাশে পকী দেৱাল আছে নে নাই? আছে ডাঙৰীয়া। আৰু আছে। এই দেৱালৰ কাষে কাষে ছাগলীয়ে খাব পৰা কোমল কোমল ঘাঁহ আছে নেকি? আছে আছে। তেনেহ'লে মহিলাই কোৱা কথা সত্য। তোমাৰ দেৱালৰ কাষত থকা কুমলীয়া ঘাঁহ খাই খাই এই ছাগলীজনী হঠাৎ দেৱাল ভাঙি ছাগলীজনী হেঁচা মাৰি ধৰিলে আৰু ছাগলীজনী টান মাৰি ধৰিলে। যিহেতু দেৱালৰ গৃহস্থ তুমি, আমি পুংখানুপুংখভাৱে তদন্ত কৰি গম পালোঁ মহাৰাজৰ বিচাৰ তোমাৰ ফাঁচি হ'বলৈ আশা। মহাৰাজ, এই দুখী ব্যক্তিক আপুনি এতিয়া ফাঁচিৰ হুকুম দিলে, মই এতিয়া ফাঁচি খাব সোমাবলৈ ক'ব। অলংকাৰ আপুনি কৈছে এতিয়া গৃহস্থ কেতিয়াই ফাঁচি কাম ল'বলৈ মই নাটে গাড়ী কৰিলোৱে হয় ঠিক আছে মহামন্ত্ৰী মহাৰাজ গৃহস্থ কি ক'বলৈ আছে ক'বলৈ দিয়া তুমি কি কথা ক'ম বুলি আহি মহাৰাজৰ ওচৰ পাইছা গোটেই কথাখিনি নিয়মকাৰী কৈ দিয়া মহাৰাজ দায়িত্ব মাৰ্জনা কৰিব মহাৰাজ। মহাৰাজ মোৰ ঘৰৰ চাৰিওফালে যেনেকৈ দেৱাল আছে আপোনাৰ ৰাজভৱনতো আছে। এই মন্ত্ৰী মহোদয়ৰ ঘৰৰ দেৱাল আছে। এই বৰুৱা ডাঙৰীয়াৰ ঘৰতো দেৱাল আছে। এই ৰাজ্যৰ সকলো বজাৰ ঘৰতে দেৱাল আছে। কিন্তু কথা হ'ল মহাৰাজ ৰাজভৱনৰ দেৱাল আপুনি ভাবিছে নেকি? আপোনালোকে আপোনালোকৰ দেৱালবিলাক সজা নাই, ময়ো মোৰ ঘৰৰ দেৱাল সজা নাই। ভাবিছে ৰাজমিস্ত্ৰী দিয়ে মহাৰাজ। গতিকে মই নিদোষী মহাৰাজ। মোৰ ঘৰৰ দেৱালখন ৰাজমিস্ত্ৰীয়ে খাইছে, সেইকাৰণে দেৱালত পৰি পেলাই ছাগলীজনী মই সজা নাই মহাৰাজ। গতিকে মহাৰাজ মই নিদোষী মহাৰাজ, মই নিদোষী। হয়তো মহামন্ত্ৰী মহাৰাজ গৃহস্থ কাম ভুলনা ভুলনা ৰাজমিস্ত্ৰী হে ৰাজমিস্ত্ৰী কৰি ঠিক আছে দিয়া আৰু গৃহস্থ মুকলি কৰি দিয়া মহিলাৰ চাকৰি হত্যা জগৰীয়া দেৱাল সজা ৰাজমিস্ত্ৰী ভৰি বান্ধি আনি ৰাজসভাত উপস্থিত কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। চন্দৰী মহিলাৰ ছাগলী হত্যাৰ জগৰীয়া দেৱাল সজা ৰাজমিস্ত্ৰী ধৰি বান্ধি ৰাজসভাত হাজিৰ কৰিব লাগে। যা মহাৰাজ মহাৰাজ আপুনি কৃপা থাকক মহাৰাজ, আপুনি কৃপা থাকক মহাৰাজ। মহাৰাজ মই বাৰু নিশ্চিন্ত মনে এই ৰাজসভা ত্যাগ কৰিব পাৰোঁনে? নিশ্চয় মই বাৰু নিজকে নিদোষী বুলি ভাবিব পাৰোঁনে? নিশ্চয় মুকলি কৰি দিয়া হ'ল তুমি এতিয়া নিশ্চিন্ত মানে ঘৰলৈ যাব পাৰা দেই। বাবা মহামন্ত্ৰী মহাৰাজ মহিলাক চাকৰি হত্যাৰ প্ৰতিকৰণ হিচাপে এই আমাৰ ৰাজভৱনত ধন ভৰালি গৈ লগত 40 মুদ্ৰা দি বিদায় দিব। হয় মহাৰাজ কিয় তুমি নাজানে আমাৰ ৰাজ্যৰ প্ৰত্যেক বস্তুৰ দাম যে 40 মুদ্ৰা গতিকে তুমি ধন ভৰালি গৈ 40 মুদ্ৰা লৈ ঘৰলৈ যাব। যোৱা 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 Sorry,
Pemain kita dulu. Oke.